নমস্কাৰ, মই ডক্টৰ হৃদয় জ্যোতি ডেকা। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম ডেণ্ড্ৰাফৰ বিষয়ে। আজি আমি জানিম আপুনি কেনেকৈ পাৰ্মানেণ্টলি ডেণ্ড্ৰাফৰ পৰা সকাহ পায়। আজি আমি এইটোও শিকিম আপুনি কোনটো শ্বেম্পু ইউজ কৰিব, আপুনি কোনবোৰ ঘৰুৱা উপায় ইউজ কৰিব আৰু কোনবোৰ এনেকুৱা ভুল নকৰক যাতে আপোনাৰ ডেণ্ড্ৰাফ আকৌ নহওক। আজি আমি এই সকলোবোৰৰ ওপৰত এই ভিডিঅ'টো ডিছকাছ কৰিম। জেনেৰেলি এই ঠাণ্ডাৰ দিনকেইটাত এই ডেণ্ড্ৰাফৰ সমস্যাটো বেছি হয়। যেনেকৈ এই ঠাণ্ডাৰ দিনত আমাৰ হাত ভৰিৰ ছালবিলাক শুকাই যায় আৰু ডেড চেলবিলাক জমা হ'ব ধৰে, ঠিক তেনেদৰে আমাৰ মূৰতো যিবোৰ ডেড চেল আছে সেইবোৰ জমা হ'ব ধৰে। কিন্তু আমি আমাৰ হাত ভৰিবিলাক সঘনাই ধুই থকাৰ ফলত ইমান এটা সমস্যা নহয়। কিন্তু আমাৰ মূৰত যদিহে মূৰটো সঘনাই ধুই নাথাকোঁ, তেতিয়াহ'লে এই ডেড চেলবিলাক তাতে জমা হৈ থাকিব ধৰিব। আৰু লাহে লাহে কি হ'ব, সেই ডেড চেলত আমাৰ ফাংগাছ ইনফেকশ্যন কৰিব। এই ফাংগেল ইনফেকশ্যনৰ কাৰণে পিছলৈ গৈ গৈ ডেণ্ড্ৰাফ হ'ব ধৰিব। এই ফাংগাছবোৰৰ ফেভৰেট খাদ্যটো হ'ল অইল। এই যে আমি মূৰত তেল লগাওঁ সেইবোৰ। আমাকতো আমাৰ ওচৰ পাজৰৰ মানুহবিলাকে কয় যে তেল লগালে ডেণ্ড্ৰাফটো কমে। আচলতে এনেকুৱা নহয়। তেল লগালে ডেণ্ড্ৰাফৰ সমস্যাটো আৰু বেছিহে হ'ব। আপুনি যদি বিচাৰে সপ্তাহত এদিন বা দুদিন মূৰত অইলিং কৰিব পাৰে। কিন্তু এইটো চাব, তেল লগাব আপুনি আপোনাৰ চুলিৰ যিটো লেংথ আছে তাতেহে যাতে লগায়। ইয়াৰ যাতে আপোনাৰ গুৰি লৈ যায় নাপায়। আপুনি যিহেতু এই ভিডিঅ'টো চাব আৰম্ভ কৰিছেই, তাৰ মানে আপুনি অলৰেডি এই ডেণ্ড্ৰাফৰ সমস্যাত ভুগিছে। এই ডেণ্ড্ৰাফৰ কাৰণে আপুনি কিটকনাজল 2% শ্বেম্পু ইউজ কৰক। এই কিটকনাজল 2% শ্বেম্পু আপুনি যিকোনো ভাল এটা ব্ৰেণ্ডৰ ল'ব পাৰে। এই শ্বেম্পুটো আপুনি এদিনৰ মূৰে মূৰে ব্যৱহাৰ কৰক। বহুত মানুহৰ ক্ষেত্ৰত এইটো দেখা যায় যে এই শ্বেম্পুটো আপুনি ইউজ কৰাৰ পিছতো আপুনি ভালকৈ ফলাফল নাপায়। তাৰ কাৰণটো হ'ল আপুনি এই শ্বেম্পুটো ঠিকমতে ইউজ কৰা নাই। শ্বেম্পুটো লগোৱাৰ পিছত 5 মিনিট সময় মূৰত থাকিব দিয়ক, যাতে এই শ্বেম্পুত থকা মেডিচিনখিনিয়ে আপুনি মূৰত আপোনাৰ এই ফাংগাছকেইটাক মাৰিবৰ কাৰণে সময় পায়। তাৰপিছত লাহে লাহে যেতিয়া আপোনাৰ অকণমান ডেণ্ড্ৰাফৰ সমস্যাটো কমি আহিব, তেতিয়া কি কৰক, সপ্তাহত 2বাৰকৈ ইউজ কৰক। আৰু তাৰপিছত সপ্তাহত এবাৰকৈ ইউজ কৰি থাকক। কেতিয়াবা এই ডেণ্ড্ৰাফৰ সমস্যা কিছুমান মানুহৰ ইমান বেছি হয় যে এই ডেড চেলৰ এটা মোটা লেয়াৰ বনি যায়, যাক গুচাব বহুত সমস্যা হয়। আৰু এইবোৰ মানুহৰ হেয়াৰ ফলৰ সমস্যাও দেখা দিয়ে। তেনেস্থলত আপুনি কিটকনাজল প্লাছ কোল্টাৰৰ এটা লোচন আহে। এই লোচনটো আপুনি গোটেই ৰাতিটো আপোনাৰ মূৰত এটা পাতল লেয়াৰ কৰি ৰাখি থ'ব পাৰে। আৰু আপোনাৰ যদি ৰাতি দিগদাৰ হয়, তেতিয়া আপুনি দিনৰ ভাগতো 2 ঘণ্টাৰ কাৰণে ৰাখি থৈ সেই কিটকনাজল প্লাছ কোল্টাৰৰ যিটো শ্বেম্পু আহে, সেই একেটো শ্বেম্পুৱে আপুনি 5 ঘণ্টাৰ কাৰণে মূৰত ৰাখি থৈ তাৰপিছত মূৰটো ৱাছ কৰিব পাৰে। এতিয়া আমি কথা পাতিম এইবিলাক কৰাৰ লগতো আপুনি কোনবোৰ ঘৰুৱা উপায় ইউজ কৰিব পাৰে যাতে আপোনাৰ ৰিজাল্টটো আৰু ভাল হওক। যেনেকৈ নিম পাতৰ ৰস যদি উলিয়াই আপুনি আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে আপুনি মূৰত ৰাখি থয় আৰু তাৰপিছত সেই একেই কিটকনাজল শ্বেম্পু ইউজ কৰে, বা নিম পাতৰ ঠাইত আপুনি পিঁয়াজৰ ৰস ইউজ কৰিব পাৰে। পিঁয়াজৰ ৰসত অকণমান নেমু চেপি দি সেইটো যদি আমি 10-15 মিনিটৰ কাৰণে ৰাখি থওঁ, তাৰপিছত আমি সেই একেই কিটকনাজল শ্বেম্পু দি আমি যদি ধুই দিওঁ, তেতিয়া আপুনি ৰিজাল্টটো আৰু বেছি ভাল পাব। ইমানবোৰ কৰাৰ পিছতো যদি ডেণ্ড্ৰাফৰ সমস্যাটো ঠিক কৰিব পৰা নাই, তেতিয়াহ'লে এজন ডক্টৰৰ সহায় লওক। কেতিয়াবা কি হয়, এই ডেণ্ড্ৰাফৰ লগতে আপোনাৰ চিবৰিক ডাৰ্মাটাইটিছৰ দৰে সমস্যা বা ছৰিয়াছিছৰ দৰে স্কিন ইনফেকশ্যন হ'ব পাৰে। তেনেস্থলত এই লোচন আৰু শ্বেম্পুৰ লগতে কিছুমান মুখেৰে খাবলগীয়া মেডিচিনো ডক্টৰে প্ৰেছক্ৰাইব কৰিব। আশা কৰিলোঁ এই ভিডিঅ'টোৱে আপোনালোকক বহুখিনি উপকৃত কৰিব। আৰু এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আগলৈও পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আপোনাৰ যদি কোনোবা আত্মীয়ই এই ডেণ্ড্ৰাফৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ লগতো শ্বেয়াৰ কৰক। আৰু আপোনাৰ যিকোনো স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নৰ বাবে এই ভিডিঅ'টোত কমেণ্ট কৰক।